আজিৰ পৰিৱেশ আৰু অতীতৰ পৰিৱেশ মই আপোনালোকক আজি দুয়োটাই দেখাম। অতীতত ৰাস্তাবোৰ মাটিৰে আছিল, আজিৰ ৰাস্তাবোৰ পাকা হৈ গ'ল। অতীতৰ ছবিবোৰ এনেকুৱাই আছিল ছেম, হয়তো আজি অলপ ডেভেলপ হৈ গৈছে, হয়তো গাছ গছনি কাটি হয়তো অলপ সুন্দৰ কৰিছে। কিন্তু অতীতত ভাবকচোন এনেদৰে গৰুবোৰ আছিলে, ছেম এনেদৰে আছিলে আপোনালোকৰ গাঁৱৰো পৰিৱেশ। ভাবকচোন এনেকুৱাই মৰম লগা পৰিৱেশ আছিলে। এনেদৰে গাছৰ তলত গৰুবোৰ জিৰণি লৈছিলনে ভাবকচোন, ইমান ধুনীয়া এটা আছিল। আজি সেই পৰিৱেশ জানো আছে জানো? ভাবকচোন আজি আগৰ প্ৰকৃতি আৰু এতিয়াৰ প্ৰকৃতি বহুত ডিফাৰেঞ্চ হৈ গৈছে, অৰ্থাৎ বহুত চেঞ্জ হৈ গৈছে। আগৰ গাঁও আৰু এতিয়াৰ গাঁও বহুত চেঞ্জ হৈ গৈছে, অৰ্থাৎ আগৰ গাঁওবোৰ তাত দেখি বহুত ভাল লাগিছিল আৰু এতিয়াৰ গাঁওবোৰ চাওকচোন, পাকা ৰাস্তাবোৰ হৈ গ'ল, মনৰ ঘৰে ঘৰে পাকা ৰাস্তা হৈ গৈছে। এটা আগতে জানো পাকা কি এইবোৰ জানো মানুহে জানিছিল? মাটিৰ ৰাস্তা আৰু সৰু সৰু বাট আছিল, সৰু সৰু বাটেৰে যোৱাৰ মুখ পাইছিল। আগৰ পৰিৱেশ আৰু এতিয়াৰ